It's not about doing the occasional big things. It's about doing the consistent. Talk to any top YouTubers, and one of the first things they'll tell you is that consistency is critical to a channel's success. At least upload every week and set good habits for yourself and set expectations for your audience. Consistency is king on YouTube. Consistency is the key, and internet की दुनिया बहुत ही बड़ी है, तो ऐसे में to keep yourself somewhere in the highlights. You know, there's a lot of people that get all pumped up, raw, and they do 10 videos in a month, and then they don't show up for another 6 months. বা বিয়া হৈ যোৱাৰ পাছত মা মোৰ আৰু পাপাৰ প্ৰথমটো ৰাতি এইটো মই আজি প্ৰথম কণীটো ওলাইছে একদম ভিডিঅ'টো কৰি থওঁ বাৰু তেওঁ কচোন কেনেকুৱা হৈছে ইমান ধুনীয়া আছে নিমখ দানুমলি ইমান ধুনীয়া আছে নিমখ অকণো মানে জোখতে হৈছে কেনেকুৱা স্পেচিয়েল লাগিছে নে পিটেক বনাইছে সদায় নালাগে দেই গুনে তোমাক কেনেকুৱা লাগিলে খাই যিহেতু মা ভাগৰুৱা আৰু পাপাও ভাগৰুৱা তো মই ভাত বনালোঁ ভাত বনোৱাৰ পাছত এতিয়া আমি শুব লৈছোঁ বাট এতিয়া পাপা আৰু মোৰ স্পেচিয়েল মাছাজ চলিছে পাউডাৰ লগাইছোঁ দুইটাৰ পিঠিত খামুচি হোৱাৰ বাবে পাপাক সানি দিম পাউডাৰ আৰু এনেদৰেই আমাৰ বা বিয়া হৈ যোৱাৰ পাছৰ প্ৰথমটো দিন কটালোঁ আৰু নেক্সট দিন পাপা গ'লগৈ আৰু মা মই শ্বপিঙত গ'লোঁ লতা ঐ লতা তুমি ইমান কিয় ধুনীয়া দেখাই দিয়া কৈ দিয়া কাণটো গাই দিয়া अच्छा डांस करती हो स्टूडेंट She's a mom. Go meet mommy real student. শ্বপিং কমপ্লিট কৰাৰ পাছত ৰাস্তাতে ফ্ৰুটৰ জুচৰ দোকান এখন আছিলে মা আৰু মই খালোঁ কি খালোঁ মায়ে ক'ব শুনকচোন কি খাতা মা কলৰ জুচ ভীম কলৰ ভাত নবনালা গাইছ জীয়াৰীক বিয়া দিয়া পাছত ভাত বনাবলৈ এলাহত চুইগি অৰ্ডাৰ দি খাব লগা হৈছে ইয়াতকৈ বেয়া দিন আৰু কিমান চাম আৰু মই লাহে লাহে শিকি আছোঁ মায়ে গম পোৱা নাই ভিডিঅ' কৰি আছোঁ বুলি গাটো বেয়া লাগিছিলে ভাত বনাওঁতে এতিয়া এই মিচিকে হাঁহিটো দেখি লাগিছেনে বাৰু তেনেকুৱা এইটো আপোনালোকলৈ এৰিছোঁ কমেণ্ট কৰি ক'ব